হাই বন্ধু বান্ধৱসকল, কি খবৰ আপোনালোকৰ? ভালনে? ভাবিলোঁ আজি কলপচলা আৰু ব্ৰইলাৰ মাংস খাওঁ। আহকচোন, ময়ো খাওঁ, আপোনালোককো দেখাওঁ কেনেকৈ বনাই। এয়া মই আধা কেজিমান মাংস ল'লোঁ, তাতে এয়া 2 চামুচ আদা নহৰু দিলোঁ পেষ্ট বনাই। এয়া পিঁয়াজ দিলোঁ আৰু অলপ পিঁয়াজ দি 2টা পিঁয়াজ কাটি লৈছিলোঁ মই। এয়া জলকীয়া গুড়ি 1 চামুচ দি দিম। আপোনালোকে যিমান জ্বলা খায় তাৰ অনুযায়ী দিব পাৰে। এয়া ৰংগুৱা দিলোঁ 1 চামুচ। এতিয়া 1 চামুচ নিমখ দিম। এতিয়া 1 চামুচ জিৰা দিম। যদি আপোনালোকে আৰু অকণ জিৰা দিব বিচাৰে দিব পাৰে। এতিয়া অলপ মই মিট মছলা দি দিম। এয়া দি পেলাই অকণমান ইয়াত মিঠাতেল দি দিম। দি পেলাই এয়া গোটেইখিনি একেলগে সানি ল'ম। খাই চাবচোন, আপোনালোকেও এনেকৈ ঘৰতে বনাই ভাল লাগিব। মই খাই খুবেই ভাল পাওঁ, সেইকাৰণে ভাবিলোঁ আপোনালোককো ভিডিঅ'টো কৰি দেখাওঁ। এয়া ধুনীয়াকৈ সানি লৈছোঁ। আপোনালোকেও ধুনীয়াকৈ অলপ সানি ল'ব। মছলাটো মাংসত লাগাকৈ অলপ ধুনীয়াকৈ সানি ল'ব। সানি ল'লে ভাল হয় খাবলৈও। মাংসখিনি ধুনীয়াকৈ সানি ল'লে মিলি গ'লে টেষ্ট হয়। পিঁয়াজখিনি গোটা হৈ থাকিব নিদিব, অকণমান ভাঙি দিব। এয়া সানি হৈ গৈছে প্ৰায়। এতিয়া মই এইফালে কেৰাহীত তেল দিলোঁ। কেৰাহীৰ তেলখিনি অকণমান গৰম হ'বলৈ দিম। এয়া তেজপাত 2টা দি দিছোঁ। তাতে আৰু শুকান জলকীয়া 2টাও দি দিম। আপোনালোকে যিমান জ্বলা খায় তাৰ অনুযায়ী দিব পাৰে। এয়া দি পেলাই অলপ কেঁচা পিঁয়াজ দি দিম। এয়া পিঁয়াজ দিলোঁ আৰু অকণমান পিঁয়াজ দি লৰাই দিম। চাই থাকিব। ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব। অলপ লৰাই থাকিব। পিঁয়াজখিনি অকণমান বেছিকৈ ভাজি ল'ব। ইয়াত এতিয়া মই মাংসখিনি দি দিম। মাংসখিনি দি পেলাই অলপ লৰাই দিম। অলপ লৰাই থাকিম। যিহেতু মোৰ লৰোৱা অলপ হৈয়ে গৈছে, এতিয়া মই অকণমান ঢাকোন মাৰি পেলাই থৈ দিম 5 মিনিটমান। অলপ মাংসটো এয়া আলু দি দিলোঁ। মই আলু 2টা কাটি লৈছিলোঁ। আপোনালোকে ইয়াতকৈ বেছিও দিব পাৰে, কমায়ো দিব পাৰে। আপোনালোকে যদি খাই ভাল পায় বেছিকৈ দিব, যদি নিদিয়ে কথাও নাই। এতিয়া মই ঢাকোনটো মাৰি থৈ দিলোঁ। 10 মিনিটমান এনেকৈ থৈ দিম। 10 মিনিট পিছত খুলিলোঁ। এয়া লৰাই আছোঁ, চাওকচোন কালাৰটো ইমান ধুনীয়া হৈছে মাংসখিনি। ইয়াতে এতিয়া পচলাখিনি দি দিম। মই পচলা অলপ বাতি এটা 1 বাতি লৈছিলোঁ। মাংস বেছি হ'লে পচলাটো অলপ বেছিকৈও দিব পাৰে। মোৰ যিহেতু মানুহ কম, সেইকাৰণে বেছি সৰহকৈ দিয়া নাই, কমাই বনাইছোঁ। এতিয়া মই ঢাকোনখন মাৰি দিম। 5 মিনিট পিছত আকৌ ঢাকনাখন খুলিম। খুলি পেলাই অলপ লৰাই দিম। চাওকচোন কালাৰটো ইমান ধুনীয়া হৈছে। এতিয়া অলপ গৰম পানী এগিলাচ দি দিছোঁ। আপোনালোকে যদি বিচাৰে আৰু এগিলাচ দিব পাৰে, পচলাটো আৰু আলুটো সিজিবৰ কাৰণে। ইয়াতে মই এতিয়া অলপ জালুকৰ গুড়ি দি দিম। যিহেতু মই অলপ জ্বলা খাই ভাল পাওঁ, সেইকাৰণে ইয়াতে অকণমান জালুকৰ গুড়ি দি দিম। তাৰপিছতে আকৌ আপোনাৰ অকণমান গৰম মছলা দি দিম। ইয়াতে গৰম মছলা দি অকণমান লৰাই দিম।
সোৱাদ অনুযায়ী নিমখটো দিব পাৰে লাগিলে আকৌ। এতিয়া মই অকণমান লৰাই পেলাই ইয়াত আকৌ অলপ মান ধনিয়া দি দিম। মান ধনিয়া দিলে গোন্ধটোও ধুনীয়া হয়। ইয়াত দি দিব পাৰে, নহ'লে ধনিয়া পাতো দি দিব পাৰে। মোৰ যিহেতু মান ধনিয়া আছে সেইকাৰণে অলপ মান ধনিয়া ছটিয়াই দিছোঁ। এয়া মান ধনিয়া ছটিয়াই দিছোঁ। প্ৰায় মোৰ পচলা আৰু ব্ৰইলাৰ মাংস হৈয়ে গৈছে। কালাৰটো খুবেই ধুনীয়া হৈছে। মাংসখিনি মোৰ প্ৰায় হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিম। চাওকচোন কালাৰটো ইমান ধুনীয়া হৈছে। এতিয়া মই অলপ বাতিটোত লৈ সজাই লৈছোঁ। খাবলৈ খুবেই ধুনীয়া হ'ব, কাৰণ কালাৰটো সঁচাই বহুত ধুনীয়া হৈছে। আপোনালোকেও এনেকৈ ঘৰতে বনাই খাবচোন, ভাল পাব। সেয়া দালিও ল'লোঁ, অলপ দালি বনাইছিলোঁ। এয়া ধুনীয়াকৈ সজাই ল'লোঁ। এতিয়া মই অকণমান খাই আপোনালোকক দেখাই দিম। ইছ ৰাম, দেখি যে কেতিয়া খাওঁ লাগি আছে। এয়া অকণমান খাই দিলোঁ।